ৰাজবংশী লোকনৃত্য গীতৰ কৰ্মশালা সামৰণি ধুবুৰী জিলাৰ অসম পশ্চিমবংগ সীমান্তৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় যোৱা 9 জুলাইৰ পৰা কোচ ৰাজবংশী ফ'ক কালচাৰেল একাডেমীৰ উদ্যোগত আৰম্ভ হোৱা কোচ ৰাজবংশী লোকনৃত্য গীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে। এই উপলক্ষে দুপৰীয়া 12 বজাত বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিচ্ছবিত মাল্যপ্ৰদান কৰে কোচ ৰাজবংশী ফ'ক কালচাৰেল একাডেমীৰ সভাপতি প্ৰবীৰ কুমাৰ ৰায় চৰকাৰে। পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিচ্ছবিত মাল্যপ্ৰদান কৰে হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ললিত চন্দ্ৰ ৰায়। তদুপলক্ষে একাডেমীৰ সভাপতি প্ৰবীৰ কুমাৰ ৰায় চৰকাৰৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়। সভাত কোচ ৰাজবংশী লোকনৃত্যৰ প্ৰশিক্ষক মামনি ৰায়, দিগন্ত ৰায়, সুহবালা ৰায়, ৰাকেশ ৰায়, অতুল ৰায় আৰু কোচ ৰাজবংশী লোকগীতৰ প্ৰশিক্ষক সৌবা বৰ্মন, পিংকি ৰায় অধিকাৰী। সভাৰ আৰম্ভণিতে সম্বৰ্ধনা জনোৱা হয়। সভাত প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থীসকলে কোচ ৰাজবংশী লোকনৃত্য কুশান, কাটি, হুদু আদি পৰিৱেশন কৰাৰ লগতে লোকগীত পৰিৱেশন কৰে। সভাত কমতাপুৰ ছাত্ৰকৃত পৰিষদৰ সাধাৰণ পাৰিষদ ৰঘুৰঞ্জন বেপাৰী, একাডেমীৰ উপদেষ্টা সুচিব্ৰত সিংহ, অৱসৰপ্ৰাপ্ত শিক্ষক বিনয় চন্দ্ৰ ৰায়, সমাজকৰ্মী বিষ্ণু বেপাৰী, সমাজকৰ্মী সুস্মিতা সিং চৌধুৰী, অমৃত প্ৰধানী আদিয়ে বক্তব্য ৰাখে। প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। গোলাপগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সবকে আমি নমস্কাৰ জনালোঁ। কোচ ৰাজবংশী ফ'ক কালচাৰেল একাডেমীৰ তৰফৰ পৰা আমি 5 দিনীয়া কোচ ৰাজবংশী লোককৃষ্টি নৃত্য গীতৰ ওপৰত আমি কৰ্মশালা হালাকুৰাত কৰিলোঁ। আজি অন্তিম দিন। আমি সেই প্ৰশিক্ষাৰ্থীসকলৰ পাৰফৰ্মেঞ্চ যিসকলে শিকিলে আমাৰ ট্ৰেইনাৰসকলৰ পৰা সেইখিনি আমি আজি আনুষ্ঠানিকভাৱে ইয়াত আমি প্ৰদৰ্শন কৰিলোঁ। গতিকে আমাৰ হেৰাই যোৱা যিখিনি কৃষ্টি সংস্কৃতি আছে কোচ ৰাজবংশীৰ বিভিন্ন নৃত্য গীত সেইবিলাক আমি খুচৰি আনি গাঁৱৰ পৰা বুটলি আনি সেইবিলাকৰ চৰ্চা প্ৰশিক্ষণ উপযুক্ত প্ৰশিক্ষকৰ হতুৱাই আমি প্ৰশিক্ষণ দি আছোঁ আৰু সেইটো আমি সম্প্ৰসাৰণ কৰি আছোঁ যাতে বিশ্ব দৰবাৰত আমি আচল বস্তুখিনি যিখিনি আমাৰ লোককৃষ্টিৰ যিখিনি আচল বস্তু হেৰি যোৱা কৃষ্টি সেইখিনি আমি যাতে বিশ্ব দৰবাৰত প্ৰচাৰ কৰিব পাৰি সূক্ষ্মভাৱে সুন্দৰভাৱে সেইখিনি আমাৰ মুখ্য উদ্দেশ্য। গতিকে আমি আজি হালাকুৰাত আনুষ্ঠানিকভাৱে অনুষ্ঠানখন ইয়াতে আজি আমি প্ৰদৰ্শন কৰিলোঁ। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। প্ৰথমতে মোৰ শিক্ষাগুৰু স্বৰ্গীয় ভুৱন চন্দ্ৰ ৰায়কোছাৰীক স্মৰণ কৰি মই আপোনালোকৰ আগত কেইটিমান কথা ক'ম যে আমাৰ কলা সংস্কৃতিখিনি এইখিনি আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে বা আৰু বহু আগুৱাই লৈ যাবৰ কাৰণে আমাৰ এই প্ৰশিক্ষণবিলাক ঘনে হোৱাটো আমাৰ খুবেই প্ৰয়োজন হৈ গৈছে। বহুত ঠাইত দেখা গৈছে যে আমাৰ কলা সংস্কৃতিখিনি বহুতো ৰূপে বিকৃতি হৈ আছে আৰু এই বিকৃতিখিনিহে বহুতো মানুহে আঁকোৱালিও লৈ আছে, এইটোও দেখা গৈ আছে। সেইকাৰণে আমাৰ যিখিনি মূল আজি ধৰক ইয়াতে আমি প্ৰশিক্ষণ দিলোঁ কাতি নৃত্য, গোৱালিনী নৃত্য। এই কাতি নৃত্য, গোৱালিনী নৃত্য আমাৰ আধ্যাত্মিক দিশৰ লগতো জড়িত হৈ আছে। গতিকে আমাৰ এইখিনি বিকৃতি হ'ব নালাগে। আমাৰ আধ্যাত্মিকতাখিনি বজাই ৰাখি আমি যাতে এইবিলাকক আৰু আগলৈ লৈ যাব পাৰোঁ সেইখিনি লক্ষ্য ৰাখি আমাৰ প্ৰশিক্ষণখিনি আৰু ঘনে হোৱাটো দৰকাৰ।